যিসকলে ৰেচন কাৰ্ডৰ বাবে অনলাইন কৰিছিল তেওঁলোকৰ বাবে এটি সুখবৰ। ৰেচন কাৰ্ড কৰিছিল তেওঁলোকৰ নাম অনলাইনত আহি গৈছে আৰু ৰেচন কাৰ্ড পাই যাব। আৰু বেছি দিন নাই ৰেচন কাৰ্ডৰ বাবে। ৰেচন কাৰ্ডখন ইতিমধ্যে অনলাইন হৈ গৈছে, এপ্ৰুভ হৈ গৈছে। আপোনালোকে ৰেচন কাৰ্ডখন পাই যাব কেইদিনমানৰ ভিতৰতে। আহক এতিয়া মই এখন অনলাইনত ৰেচন কাৰ্ড এপ্লাই কৰিছিলোঁ। মই সেইখন ৰেচন কাৰ্ড হ'লনে নাই আপোনালোকক দেখুৱাম। গুগলত যাব, গুগলত গৈ ইয়াতে চাৰ্চ বাৰত টাইপ কৰিব NFSA বুলি। ইয়াতে গুগল চাৰ্চ বাৰত চাৰ্চ কৰিব NFSA। NFSA চাৰ্চ কৰাৰ পিছতে ইয়াতে এটা ৱেবছাইট আহিব। এইটো ৱেবছাইটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে লিংকটোত ক্লিক কৰাৰ পিছতে অলপমান সময় ৱেইট কৰাৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াতে চাইন ইন ৰেজিষ্টাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে পাব্লিক লগইন বুলি আহিব। পাব্লিক লগইনত ক্লিক কৰিব। পাব্লিক লগইনত ক্লিক কৰাৰ পিছতে ইয়াতে আৰু এটা ইণ্টাৰফেচ আহিছে। ইয়াতে লগইন কৰিব লাগিব। মই এইটো ৱেবছাইটত লগইন কৰা আছে, ৰেজিষ্টাৰ কৰা আছে। মই লগইন কৰি ল'লোঁ। লগইন হৈ গ'ল মোৰ। এতিয়া কেপচা কোডটো বহুৱাব লাগিব। কেপচা কোডটো বহুৱাই ল'ব আপোনালোকে। আপোনালোকৰ তাতো কেপচা কোড এনেকুৱা ধৰণে আহিব। কেপচা কোডটো বহুৱাৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াতে 3 লাইন আহিব। 3 লাইনত ক্লিক কৰিব। ইয়াতে 3 লাইন দেখিব। 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকুৱাকৈ এটা অপশ্যন আহিব। এনেকুৱা এটা এপ্ৰুভ এপ্লিকেশ্যন বুলি লিখা থাকিব। এপ্ৰুভ এপ্লিকেশ্যনছত ক্লিক কৰিব। ক্লিক কৰাৰ অলপমান পিছতে এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপুনি যিটো অনলাইন কৰিছিল সেই অনলাইনটো এপ্ৰুভ হৈ গৈছে যিহেতু ইয়াতে ৰেচন কাৰ্ড নম্বৰ দেখুৱাই দিব। ৰেচন কাৰ্ড নম্বৰটো আহিছে যিহেতু আপোনাৰ ৰেচন কাৰ্ডখন হৈ গৈছে। গতিকে কেইদিনমান পিছতে আপোনাৰ কণ্ট্ৰেল দোকানখনত যিখন দোকানৰ পৰা চাউল পায় সেই দোকানীগৰাকীয়ে কেইদিনমান পিছতে ৰেচন কাৰ্ডখন দি দিব।